মোৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক নমস্কাৰ। লৈ আহিছোঁ আপোনালোকৰ মাজত আপোনাৰ ঘৰৰ চাৰিদুৱাৰৰ মাজত, চাৰিসীমাৰ মাজত যিখিনিত আপুনি ঘৰ বনাইছে তাৰ মাজত কি গছ থকা অতি দৰকাৰী বা প্ৰয়োজন, যি গছে আপোনাৰ ঘৰৰ যি আপোনাৰ নিগেটিভ এনাৰ্জি বদলি কৰি পজিটিভ এনাৰ্জিলৈ বদলি কৰে, নিগেটিভ এনাৰ্জি দূৰ কৰে আৰু পজিটিভ এনাৰ্জি প্ৰদান কৰে। প্ৰথমে আপুনি লগাব এজোপা নিম গছ। নিম গছ এজোপা আপুনি লগাব। নিম গছজোপা আপুনি এনেধৰণে লগাব আৰু নিম গছজোপা আপুনি বহুত ডাঙৰ হৈ যাব নিদিব। কলম কাট কৰি তাক বেছি ডাঙৰ হ'ব নিদিব গছজোপা। তাৰপিছতে নিম গছ কিয় লগাব লাগে? নিম গছ জানে নিমপাত তিতা বস্তু সদায় সকলোৱে গ্ৰহণ কৰিবলৈ টান পায়, গতিকে তিতা বস্তুত নিগেটিভ এনাৰ্জি কেতিয়াও নাহে। তাৰপিছতে আপুনি আৰু কৰিব কি? দ্বিতীয়তে আপুনি কৰিব কি? এজোপা কৰিপাতা আপুনি হয়তো চিনি পায় নিশ্চয়। কৰিপাতা এজোপা গছ আপুনি ঘৰত নিশ্চয় লগাব। কৰিপাতাত আপুনি কৰিপাতা লগালে কি হ'ব? আপোনাৰ তাৰ পৰাও আপোনাৰ কি হ'ব? নিগেটিভ এনাৰ্জি দূৰ হ'ব। দ্বিতীয়তে কি গছ লগাব নালাগে চাৰিসীমাৰ ভিতৰত, আগৰ ভিডিঅ'ত মই জনাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেধৰণৰ আপোনালোকক যদি জানিবলগীয়া কিবা আছে মোক তলত কমেণ্ট কৰক, মই নিশ্চয় আপোনালোকক উত্তৰ দিম। আজিলৈ আহোঁ। সকলোকে কুশলে ৰাখক ভগৱানে, তাকে কামনা কৰি আজিলৈ আহিলোঁ। ধন্যবাদ।